পৰ্বতজোৰা শিলাইপাৰ কুদ্দুছ আলীৰ ঘৰত চোৰে চলালে গৰুৰ চাফাই অভিযান। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা শিলাইপাৰ অঞ্চলত চোৰে গৰুৰ চাফাই অভিযান চলাই আহিছে। যদিও যোৱা নিশা শিলাইপাৰৰ পৰা চোৰে এটা গৰু চুৰ কৰি আশাৰীকান্দি অভিমুখে গৈ থকা অৱস্থাত গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গোৱালগাঁৱৰ দুজন ল'ৰাই গৰু চোৰক হাতে লোটে ধৰিবলৈ সক্ষম হয়। জানিব পৰা মতে গোৱালগাঁৱৰ এগৰাকী ল'ৰাই তাৰ ঘাটত থকা এটা কোম্পানীৰ ডিউটি কৰি থকা অৱস্থাত এটা গৰু দুজন মানুহে লৈ যোৱা দেখা পোৱাত তেতিয়া দুজনক সেই গৰুৰ সম্পৰ্কে সোধপোছ কৰাত এটা চোৰ তাৰ পৰা দৌৰি পলায়ন কৰে। তেতিয়া ল'ৰা দুজনে গম পায় যে দুজনেই গৰু চুৰ কৰি লৈ আহিছে। তাৎক্ষণিকভাৱে মানুহজনক আটক কৰি গৌৰীপুৰ আৰক্ষী থানাত গতাই দিয়ে। আটক কৰা চোৰটো ক্ৰমে 11 নং ৰিভাৰ ব্লক মাজেশ্বৰ গাঁৱৰ আলী শেখ বুলি জানিব পৰা গৈছে। অৱশেষত গৰুৰ মালিকজনে কাজিগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। পিছত চোৰটোক গৌৰীপুৰ থানাৰ পৰা কাজিগাঁও থানালৈ লৈ যায়। কথা হ'ল অসম চৰকাৰে প্ৰণয়ন কৰা গো সুৰক্ষা আইন ইমান শক্তিশালী হোৱাৰ পিছতো কাৰ ছত্ৰছায়াত চলি আছে চোৰাং বেহা। পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কাজিগাঁও আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে। পৰ্বতজোৰাৰ পৰা মজৰ আলীৰ ৰিপৰ্ট, লিজা বাৰ্তা ডিজিটেল।